নমস্কাৰ সকলোলৈকে মই চয়নিকা বৰা মই লখিমপুৰৰ হয় আজি মোৰ এইটো মানে ইন্ট্ৰডাকশ্যন ভিডিঅ' বুলি ক'ব পাৰিব আজি মোৰ ইউটিউবত চেনেল এটা আছে 2021তে মই মানে খুলিছিলোঁ যেতিয়া মোৰ ফোনটো একেবাৰে বেয়া আছিলে না স্পেচ থাকে না কেমেৰা ভাল তেনেকুৱা আছিলে তথাপিও খুলি মই ৰিলছ বা শ্বৰ্ট কিবা কিবি ভইচ অভাৰ দি ভিডিঅ' বনাওঁ তাৰপিছত মই এতিয়া মানে আজি কালিয়ে ডিচাইড কৰিছোঁ মানে কাইলৈ কলেজ নাই মই আৰু এনেকৈ ভিডিঅ' এটা ইন্ট্ৰডাকশ্যনৰ বনাই আপলোড কৰিম কোনোবাই চালেও চাব নাচালেও নাই আৰু সেইটো মই ভাবা নাই আৰু তথাপি মানে প্ৰথম ইউটিউবৰ মানে এইটো ভিডিঅ'ই মোৰ ইউটিউব জাৰ্ণিটোৰ প্ৰথম মানে এইটো আৰু ষ্টাৰ্টিঙৰ এইটো ভিডিঅ' মানে আই হোপ চবেই ভাল পাব আজি মানে ষ্টাৰ্ট কৰিছোঁ যিহেতু কি হয় নাজানো আৰু যি মনলৈ আহে মই তাকে গাম মানে মই মানে এনেকৈ ষ্টাইল দি ক'ব নাজানো মানে মই এনেকৈ ক'ম তেনেকৈ ক'ম মই মানে একো ভাবিও থকা নাই মই কিবা ক'ম যি আহিছে মই তেনেকেই কৈছোঁ ভিডিঅ' দি যাম নিজৰ লাইফটো কেনেকৈ মানে মোৰ দিনটো ডে বাই ডে মোৰ প্ৰতিটো দিন মানে মই দেখাই যাম বুলি ভাবিছোঁ আৰু মানে প্ৰতিটো দিন নহয় সপ্তাহত ধৰি লওক কেতিয়াবা মোক সময় নাপাব পাওঁ কলেজ থাকে যিহেতু মই BA কৰি আছোঁ যিহেতু সেইকাৰণে ভাবিছোঁ আৰু যে মই এনেকৈ ভিডিঅ' এটা আপলোড কৰোঁ মানে ভাল পাব ভাল নাপালেও চবেই ভাল নাপায় ইমান ডাঙৰ ইউটিউবাৰ আছে তেওঁলোককতো চবেই ভাল নাপায় 10% মানুহে হ'লেও বেয়া পায় মোক সেই 10% মানুহে ভাল পালেও মোক হ'ব যে এনেই আৰু ভিডিঅ'খিনি মই এটা কথা যে ভালকৈ ভিডিঅ' দি গ'লে বেয়া পোৱা কোনো ৰিজন থাকিব পাৰে বুলি মই নাভাবোঁ মই মানে তামোল খাই আছিলোঁ তাৰপিছত সেইকাৰণে অকণমান হৈছে আৰু কথাবোৰ লাগি গৈছে তাৰপিছত মই ভিডিঅ'টো ভাবিছোঁ আৰু যে মই এনেকৈ ভিডিঅ' এটা আপলোড কৰোঁ মাহঁত ঘৰত নাই সেইকাৰণে মই আজি মানে সাহস কৰিছোঁ আৰু এনেকৈ বনাবলৈ কাৰণে ভাল পাব চবেই ভিডিঅ'টো চাই সকলোৱে মানে যিমান পাৰোঁ মানে হেল্পফুল ভিডিঅ' বনাবলৈ মই ট্ৰাই কৰিম বা মনোৰঞ্জনৰ কাৰোবাৰ মনোৰঞ্জন কাৰণেও কিছুমান ভিডিঅ' বনাবলৈ ট্ৰাই কৰিম যিমানখিনি পাৰোঁ মই যে আপোনালোকক বেষ্টটো দিম মই সেইটো নাজানো মানে মই বেষ্ট কিবা এটা ভিডিঅ' দিব আপোনালোকক আপলোড কৰিব নোৱাৰিম মানে তো ভাবিছোঁ আজি মোৰ ষ্টাৰ্টিং যিহেতু মই অকণমান কিবা এটা নিজৰ ষ্টাৰ্টিঙতে ইমানখিনি কথা কোৱা যে ভাল হ'ব নে নহ'ব নাজানো কিন্তু মই ভাবিছোঁ যে অকণমান কথা শ্বেয়াৰ কৰি দিওঁ যিহেতু মোৰ প্ৰথম এইটো অকণমান স্মৃতিবিলাক কেতিয়াবা ৰাখি যাবলৈও কিছুমান বস্তু দৰকাৰ হয় তেনেকৈ ইউটিউবটোত মই কিছুমান বস্তু সৰু মানে মুহূৰ্তবিলাক সাঁচি যাতে থৈ যাব পাৰোঁ এছাইডত ধুনীয়াকৈ থাক পিছলৈও মানে মই তোক চাব পাৰিম আৰু তেনেকুৱা কাৰণ ইমান চেলিব্ৰিটি মানুহ সিহঁতকতো চবতে পায়ে থাকোঁ তথাপিও সিহঁতে ৰাখি যায় নিজৰ ময়োতো থৈ যাব পাৰোঁ মানে এনেকৈ আৰু ঢেৰ ষ্টাইল লগাই কথা ক'ব নাজানো আজি মই ইমানখিনিয়ে ক'লোঁ সকলোৱে মোক ভাল পাব বুলি মই আশা কৰিলোঁ আজিৰ পৰা আপোনালোকৰ সৈতে মই মানে আৰু অকণমান মোৰ সৰু মানে মুহূৰ্তবিলাক শ্বেয়াৰ কৰিম মানে সকলোৱে চাই যাব ইমানেই আৰু ইমানখিনিয়ে ক'ম ক'ৰবাত কথাও মই বহুত ভাবিও অহা নাই যে মই এনেকৈ ক'ম বুলি কিন্তু তথাপিও কৈছোঁ যিখিনি বেয়া পাইছে যদিও মানে অকণমান বেয়া পাব ভাল পাইছেও যদি সৰহকৈ ভাল পাব ধন্যবাদ